চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আশা কৰো সকলো ভালে আছে। আজি আৰু এটা ৰেচিপি আপোনালোকৰ মাজলৈ লৈ আহিছো। কাৰণ আমাৰ সন্ধিয়া হয়তো সকলোৰে চাহৰ লগত কিবা খাবলৈ বিৰাট মন যায়। গতিকে তেনেকৈ সন্ধিয়ানো আমি চাহৰ লগত কি বনাই খাব পাৰো তাৰে এবিধ সৰু ৰেচিপি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিবলৈ লৈছো। গতিকে বলকচোন আমি ভিডিঅটো চাওঁ আৰু যদি ৰেচিপিটো চাই ভাল লাগে প্লিজ মোক কমেন্ট কৰি জনাব কেনে পালে। আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। গতিকে বলক আমি বনাবলৈ আৰম্ভ কৰোঁ। ইয়াতে মই 6-7খন স্লাইস ব্ৰেড এনেকৈ সৰুকৈ কাটি লৈছো। এয়া অকনমান সেকি লৈছো মিডিয়াম কৰি। আৰু ইফালে মই ব্যৱহাৰ কৰিছো দুটা মিডিয়াম সাইজৰ পিয়াজ অকনমান ডাঙৰকৈ কাটি লৈছো, বেছি মিহি কৰা নাই। আৰু এডোখৰ আদা এনেকৈ মিহিকৈ কাটি লৈছো। এয়া আৰু ইয়াতে দিছো মই 1 চামুচ উৰদ দালি মানে মাটি দালি বগা। আৰু ইয়াতে মই ব্যৱহাৰ কৰিছো দুটা কেঁচা জলকীয়া আৰু এটা পকা জলকীয়া। আৰু ইয়াতে দিছো মই আধা চামুচ হালধি, 1 চামুচ ৰঙা সৰিয়হ, আপোনালোকে বগা সৰিয়হও দিব পাৰে, কোনো কথা নাই। সোৱাদ অনুসৰি নিমখ লৈছো এয়া। আৰু ইয়াতে মই ব্যৱহাৰ কৰিম 1 চামুচ ঘিউ এয়া। আৰু ইয়াতে মই লৈছো এমুঠি ধনিয়া এনেকৈ মিহিকৈ কাটি লৈছো। ইফালে 3 চামুচ ৰিফাইন অইল লৈছো। আৰু ইয়াতে লৈছো দুটা সৰু পকা বিলাহী এনেকৈ কাটি লৈছো মিহিকৈ। আৰু লৈছো 1 চামুচ বুটৰ দালি এয়া। আৰু ইয়াতে লৈছো 7-8টা মান কাজু, গোটা কাজু। আৰু ইয়াতে লৈছো 1 চামুচ কাশ্মীৰী লাল পাউডাৰ। আৰু মই লৈছো 1 চামুচতকৈ অকনমান বেছি কেঁচা বাদাম। আৰু লৈছো মই ডাঙৰ চামুচেৰে 1.5 চামুচ দৈ, টেঙা দৈ নলব। এয়া লৈছো মই নৰসিংহৰ পাত। এতিয়া মই কেৰাহীটো গৰম কৰি ইয়াতে মই তেলখিনি দি দিছো। তেলখিনি গৰম হ'ব লৈছে। এতিয়া মই ইয়াতে সৰিয়হখিনি ব্যৱহাৰ কৰিম। সৰিয়হখিনি দি দিলো, ফুটিবলৈ লৈছে চাও। আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম উৰদ দালিখিনি। আপোনালোকে গোটা উৰদো ল'ব পাৰে, মানে গোটা মাটি দালি। আৰু ইয়াতে দিছো মই এতিয়া বুটৰ দালিখিনি। এতিয়া এনেকৈ দি ভালকৈ লৰাই লম, গৰম হোৱালৈ ৰম ভালকৈ। ইয়াতে দি দিছো নৰসিংহৰ পাত কেইটা এয়া। নৰসিংহৰ পাতকেইটা কলা হ'ব লৈছে। ইয়াতে দিছো সৰুকৈ কাটি লোৱা আদাখিনি। এই আদাখিনি মই দি দিছো। দি এনেকৈ ভাজিম। গেছটো সিম কৰি থৈছো। এনেকৈ হাতেৰে ধুনীয়াকৈ ভাজি লৈছো। এছক এনেকৈ ভাজি লোৱাৰ পিছত ইয়াতে মই দিম জলকীয়া কেইটা কাটি লোৱা এনেকৈ দি দিলো। আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম কাটি লোৱা পিয়াজখিনি। এছক পিয়াজখিনি আমি লাইট ব্ৰাউন হে কৰিম, বেছিকৈ নাভাজো। সেইবাবে গেছটো সিমতে থাকক। আৰু এতিয়া ধুনীয়াকৈ ভাজি লৈছো। এছক এয়া আমাৰ বেছিকৈ ভাজা হোৱা নাই, লাইট ব্ৰাউনে হৈ আছে। আৰু ইয়াতে মই ব্যৱহাৰ কৰিম কাটি লোৱা বিলাহীখিনি। এনেকৈ বিলাহীখিনি দি দিছো। আৰু এতিয়া মই ধুনীয়াকৈ হাতেৰে এবাৰ লৰাই লৈছো। এছক এনেকৈ ভাজি ল'ব। আৰু ইয়াতে মই অকনমান সময়ৰ বাবে ঢাকোন মাৰি দিম, মানে 3 মিনিট মানৰ কাৰণে। এতিয়া মই ঢাকোনখন গুচাই লক্ষ্য কৰিছো এছক বিলাহীখিনি গলি গৈছে, পিয়াজো অলপ গলিছে। এছক এয়া মই পিয়াজখিনি বেছিকৈ নগলাও, সেইবাবে অকণ ডাঙৰকৈ কাটিছিলো। ইয়াতে সোৱাদ অনুসৰি নিমখ দিছো এনেকৈ। আৰু এতিয়া মই নামমাত্ৰ হালধি ব্যৱহাৰ কৰিম এয়া। হালধি দি দিছো, হালধি বেছিকৈ নিদিও। আৰু ইয়াতে মই ব্যৱহাৰ কৰিম এতিয়া 1 চামুচ কাশ্মীৰী লাল পাউডাৰ এয়া। এনেকৈ দি লৈছো। আৰু এতিয়া মই হাতেৰে আকৌ লৰাই লৈছো। এয়া চাওক এনেকৈ ধুনীয়াকৈ লৰাই ল'ব। আৰু মন কৰিব যাতে ধৰি নাহে। এতিয়া মই ইয়াতে ব্যৱহাৰ কৰিম দৈখিনি। দৈখিনি মই বেছি টেঙা দৈ লোৱা নাই। দৈখিনি দিয়াৰ সময়ত মই গেছটো একেবাৰে সিম কৰি লৈছো। আপোনালোকে সিম কৰি ল'ব, নহলে দৈখিনি ফাটি যাব পাৰে। এয়া গেছটো সিম কৰি দৈখিনি দি ধুনীয়াকৈ ভাজি লৈছো। এয়া চাওক আমাৰ ধুনীয়াকৈ ভাজা হৈছে, দৈখিনি ফাটি নাই যোৱা। এতিয়া মই ধুনীয়াকৈ এবাৰ হাতেৰে আকৌ ভালকৈ ভাজি ললো। তেল বিৰিঙি আহিছে সাইডেৰে। ইয়াতে মই সৰু কাপেৰে 2 কাপ পানী দিছো। পানী বেছিকৈ নিদিব, কাৰণ ব্ৰেডৰ জোখাৰেহে আমি পানী ল'ম, সেইবাবে এয়া মই পানী দি আকৌ হাতেৰে লৰাই দিছো। এয়া চাওক এনেকৈ ধুনীয়াকৈ হাতেৰে লৰাই দিছো। গেছটো মিডিয়াম কৰি দিছো। এয়া আকৌ মই 2 মিনিটৰ বাবে ঢাকনি মাৰি দিছো যাতে ভালকৈ উতল আহে। এয়া চাওক ধুনীয়াকৈ উতল আহি গৈছে। এয়া
আকৌ এবাৰ হাতাৰে এনেকৈ লৰাই লৈছোঁ যাতে ধুনীয়াকৈ গোটেইখিনি মিলি যায় এয়া। আৰু ইয়াতে মই এতিয়া ব্যৱহাৰ কৰিম কাটি লোৱা ব্ৰেডখিনি। এয়া চাওক সৰু সৰুকৈ কাটি লৈছিলোঁ। এতিয়া মই ইয়াতে ধুনীয়াকৈ দি দিম। এয়া চাওক পানী আমাৰ বেছি নাই, কাৰণ ব্ৰেডখিনিত পানী বেছি হৈ গ'লে বেছি পনীয়া হৈ যাব, ব্ৰেডখিনি গলি যাব। আমাক গলাকৈ নালাগে ব্ৰেডখিনি এনেকৈ পিচ পিচ হিচাপে আমি ৰাখিম, সেইবাবে পানী অকণমান ৰাখিছোঁ। এয়া চাওক এনেকৈ লৰাই লৈছোঁ। এয়া কৈ ধুনীয়াকৈ হাতেৰে যাতে মছলাখিনি লাগি যায় তেনেকৈ ভাজি ল'ব। বেছি জোৰে জোৰে নাভাজিব, কাৰণ ব্ৰেডটো কোমলীয়া, ভাগি যাব পাৰে, কাৰণ পানী পৰাৰ লগে লগে সি আৰু কোমল হৈ উঠে। সেইবাবে এয়া অকণমান আকৌ ঢাকি দিলোঁ 3 মিনিটৰ বাবে। এয়া চাওক ইফালে মই সৰু এটা পাত্ৰত ইয়াতে অলপ দিছোঁ ঘিউ 2 চামুচ। এইখিনি গৰম হোৱাৰ লগে লগে ইয়াতে মই কেঁচা বাদাম আৰু ইফালে মই দিম কাজু কেইটা। একদম চিম কৰি লৈ ভাজিম, কাৰণ গেছটো বেছি কৰিলে কাজু কেইটা ক'লা হৈ যাব পাৰে, সেইবাবে একদম চিম কৰি ভাজিছোঁ। এয়া চাওক এয়া এনেকৈ ভাজিব। এয়া গেছটো চিম কৰি ল'লোঁ আৰু ইফালে কেৰাহীৰ ঢাকনাখন গুচাই তাতে মই গোটেইখিনি দি দিম, ঘিউখিনিৰ সৈতে দি দিম এনেকৈ বাকী। এয়া চাওক এনেকৈ বাকী দি দিলোঁ। কাজু কেইটা গোটা গোটাকৈ ৰাখিব, তেতিয়া দেখিবলৈও ভাল লাগে, খাবলৈও ভাল লাগে। আৰু ইয়াৰ ওপৰতে মই এতিয়া দি দিম ধনিয়া পাতখিনি। এয়া এনেকৈ দি দিলোঁ। এয়া আমাৰ প্ৰায় হৈ গ'ল। এতিয়া মই আকৌ এবাৰ হাতাৰে ধুনীয়াকৈ লৰাই ল'ম। লাহে লাহে লৰাব, নহ'লে ভাঙি যাব পাৰে ব্ৰেডখিনি। এয়া আমাৰ আজি মাছালা ব্ৰেড উপমা ৰেডি হৈ গ'ল। আপোনালোকে সন্ধিয়া চাহৰ লগত কেতিয়াবা ট্ৰাই কৰিব পাৰে, খাবলৈ ভাল পাব নিশ্চয়। গতিকে খাই কেনেকুৱা পালে কিন্তু মোক এবাৰ জনাব।